तो गुड मॉर्निंग गाइस, व्हाट्सअप ऑल ऑफ यू। আৰু কি কয় আজি সানডে বুলি ৰাইডটাত যাম। একচুৱেলি আজলিয়াই থান যাম। আজলিয়াই থান কি হয় আপোনালোকক দেখাই আৰু আজলিয়াই থানৰ বিষয়ে সৰুকে হ'লেও মই অলপ যি জানো তাক বহুতে নাজানে। সো লেটস গো, ৰাইড ষ্টাৰ্ট কৰিব লাগে এতিয়া। চলো। এফালে হাতী চ' গাইজ ফাইনেলি আমি আজলিয়াই থানৰ গেটটোত পাইছোঁহি। আপোনালোকক দেখাই আছোঁ। ৱেইট কৰক। তো এইখনেই হৈছে আপোনালোকে গেটখন এয়া মায়মৰা আজলিয়াই বা ভগা থান মাজুলী। অ'কে, ভিতৰলৈ সোমাই আপোনালোকক কৈ আছোঁ, দেখাই আছোঁ ব'লক। আৰু এই আজলিয়াই থানৰ বিষয়ে বহুতে ইউটিউব চেনেলত দিছেনে নাই দিয়া মই নাজানো, খালি মই আপোনালোকক দেখাই আছোঁ। মানে এখন মেইন গেট আৰু এখন আগত গেট আছে। তো ব'লক গৈ আছোঁ আমি। একচুৱেলি তাৰ ভিতৰত সোমাবলৈ হ'লে জোতা চেণ্ডেল পিন্ধি যাব নাপায়। খালী হৈ যাব লাগিব। বোকা আছে আই থিংক, মানে বৰষুণ দি আছে ন। আজি ৱেডাৰটো ভাল হৈছে, এইকেইদিন পাৰ হৈ আছে। মানে থানখন ইমান বেয়া কৰি থোৱা নাই। এইটো চৰকাৰে এইটো ল'ব লাগে একচুৱেলি দায়িত্ব। এইখন এখন গেট, এইখন মেইন গেট, সেইখনো মেইন গেটে বুলি ক'ব পাৰি। এইটো বাট চৰা মানে একচুৱেলি গেট নহয়। আমি গৈ আছোঁ মেইন থানখনৰ ভিতৰলৈ সোমাই। এইফালে এইখন থানখনৰ গেট, এইফালে পালোহি গেটত। বাইক ইয়াতে ষ্টাৰ্ট অফ কৰি ইয়াতে ষ্টেণ্ড কৰিছোঁ। তো গাইছ, এইটোৱে কম্পাউণ্ডটো, মানে আজলিয়াই থানৰ কম্পাউণ্ডটো। আৰু আগলৈ গৈ আছোঁ কিছু কথা কৈ আছোঁ আপোনালোকক ব'লক। আজলিয়াই থানৰ বিষয়ে এইটোৱে গোটেই কম্পাউণ্ডটো। এইফালে ধুনীয়া ধুনীয়াকৈ ঘৰ বনাই আছে চৰকাৰে, কিবা আঁচনি ধৰিছে আই থিংক। সেইটো কাৰণে মানে এইফালে এইবোৰ বনাই আছে, ইফালেও বনাই আছে। আৰু এইটো নামঘৰটো, মেইন নামঘৰটো এইটো। তো গাইছ, এতিয়া এইটো মেইন নামঘৰটো আপোনালোকে চাওক। মই ইয়াত চেণ্ডেল খুলি লৈছোঁ খালী ভৰি, আৰু কৈ আছোঁ এইটো মেইন নামঘৰ। আৰু মেইন এতিয়া ৰিজনটো হৈছে, মেইন ইয়ালৈ অহা কাৰণটো আপোনালোকক কি ক'ম বুলি ভাবিছিলোঁ। চ' এতিয়া মই ষ্টাৰ্ট কৰিছোঁ ক'বলৈ। এই জেগাটো মানে অনিৰুদ্ধদেৱৰ মাতৃ জেগা বুলি ক'লেও বেয়া নহয়। মানে যেতিয়া আহোমসকল যেতিয়া মানসকল আহিছিল অসমলৈ, তেতিয়া মানে যেতিয়া কটামৰা হৈছিলে, চ' কটামৰা হওঁতে মানে অনিৰুদ্ধৰ মাকে ইয়াতে অন্তৰ্ধান হৈছিলে। এই জেগাটুকুৰাতে অন্তৰ্ধান হৈছিলে। আৰু মানুহৰ কোৱা মতে, মানুহে বিশ্বাস কৰা মতে ইয়াতে মানে অনিৰুদ্ধদেৱৰ আজলিয়াই মাতৃয়ে ইয়াতে অন্তৰ্ধান হৈছিলে। চ' আৰু এইফালে মন্দিৰ এভাগ আছে। আৰু ইয়াতে মানে মাঘ মাহত প্ৰত্যেকটো দেওবাৰ নহয়, একচুৱেলি মাঘ মাহৰ দ্বিতীয়টো দেওবাৰে ইয়াত মানুহে পূজা প্ৰাৰ্থনা কৰে। আৰু এইফালে আছে গেষ্টৰ কাৰণে ঘৰ। আৰু কি ক'ম, সিমানেই ক'লোঁ আজলিয়াই থানৰ। ইয়াতে চবেই কয় ইয়াতে বোলে আজলিয়াই মাতৃয়ে অন্তৰ্ধান হৈছিলে। আৰু এয়াই হৈছে আজলিয়াই থানৰ মেইন তথ্য। আৰু যিমানটো জানো সিমানটো কৈছোঁ। আৰু বেলেগৰ মুখত শুনা আৰু আমাতকৈ জ্যেষ্ঠসকলে কয়, আৰু তেওঁলোকৰ মতে আৰু সকলো মায়মৰা সম্প্ৰদায়ৰ মানুহসকলে মানি চলি আছে। তাত আৰু ক'বলগীয়া মোৰ একো নাই। আৰু নমস্কাৰ জনাইছোঁ ইয়াৰ পৰাই আই মাতৃক। আৰু ইয়াতে আই মাতৃয়ে অন্তৰ্ধান কৰিছিলে। আৰু ইমানেই, আৰু বেলেগত গৈ আছোঁ। আজি একচুৱেলি মই মাজে মাজে আহি থাকোঁ, ভিডিঅ' বনোৱা নাই। মই আজি চাকি তাকি নজ্বলাওঁ একচুৱেলি। বেলেগ এদিনা আহি আকৌ চাকি জ্বলাম। আজি মই মানে নানিলোঁ, ইয়াতে চাকি তাকি জ্বলাব পাৰে। আৰু ধুনীয়াকৈ গা পা ধুই আহিছোঁ। চ' ইয়াতে বাই বাই দিছোঁ মাতৃয়ে। আৰু মোৰ চেনেলটো সকলোৱে
ছাপোৰ্ট কৰে যেন মাতৃৰ আশীৰ্বাদত। আৰু ডেছক্ৰিপশ্যনত লিংক দি দিম মোৰ ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, মোৰ ভিডিঅ'ৰ আপডেট পাই থাকিব। তো এইটোৱে কম্পাউণ্ড আজলীয়া থানৰ। চ' এতিয়া বেলেগ জেগাত গৈ আছোঁ, ব'লক আপোনালোক মোৰ লগত। তো গাইজ ফাইনেলি পালোহি আমাৰ ৰাওনাপাৰখন আজি দেখোন চেঁচা পৰি আছে। আৰু বস্তু এটা দেখাম, এইখনেই হৈছে মই পঢ়া হায়াৰ ছেকেণ্ডেৰী স্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ বুলি নহয়, স্কুল হয় একচুৱেলি। হায়াৰ ছেকেণ্ডেৰীলৈকে আছে, ক্লাছ 6ৰ পৰা মানে হায়াৰ ছেকেণ্ডেৰীলৈকে আছে। তো আৰু এটা কথা ক'ম, ইয়াতে ধুনীয়া এখন পাৰ্ক আছে, ইয়াত উঠি আপোনালোকক কৈ আছোঁ। ফটোৰ কাৰণে মজা। আৰু মানুহে কোৱা মতে বোলে এই যোনটো দেখিছে এতিয়া আপোনালোকে পানী দেখা নাই হয়তো, ইয়াতে তলত পানী আছে, ওপৰত ঘাঁহ আছে। মানে এই পুখুৰীটো দেখিছে নহয়, এই পুখুৰীটো বোলে ৰাৱণে খন্দা আছিলে। চ' কাল্পনিক হয়, কিমানটো সঁচা কিমানটো মিছা আমি নাজানো, মানুহে কোৱা মতে। তো কৈছোঁ। আৰু এইফালে ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ বনাই থৈছে, ইয়াত মানুহ ফটোৰ কাৰণে আহে, ইয়াত বহুত মানুহ আহে একচুৱেলি। এইফালে আগতো আছে, ইয়াতো আছে, সিমানেই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ একো কণ্টেণ্ট নাই বনাবলৈ। চ' ইমানেই দেখালে ধুনীয়া, আপোনালোকে ভিজিট কৰিব পাৰিব। মই মাজুলীৰ ডেছক্ৰিপশ্যন দি দিলে আপোনালোকে ভিজিট কৰিব পাৰিব ইয়াতে চব জেগাত। আৰু এইফালে জীপ, মাই ড্ৰিম কাৰ, থাৰ একচুৱেলি, জীপ বুলি নকয় আপোনালোকে। সেইটোৱে হৈছে পুখুৰীটো, বহুত ডাঙৰ হয় পুখুৰীটো। আৰু ৰাওনাপাৰ নামটো দিছে মানে ৰাৱণৰ পাৰ। এইটো ৰাওনাপাৰ পুখুৰী, এইটো পাৰ একচুৱেলি মানে ৰাৱণে খান্দিছিলে কাৰণে এইফালে পাৰ দিছে, এইটো পুখুৰী দিছে, ৰাওনাপাৰ। চ' এইফালে টাউন আছে, আমাৰ মৰমৰ টাউনখন। আৰু উখোৱা নাই নি? চিঙৰা দিয়কচোন দুটামান খাই যাওঁ। চ' গাইজ আমি এতিয়া পালোহি ৰেষ্টুৰেণ্টত। একচুৱেলি ইয়াতে কিবা এটা খাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ফ'ল' কৰি ল'ব পাৰে আপোনালোকে। চ' বাই বাই, লাভ ইউ অল।